স্বাধীনতা দিৱসৰ ওপৰত 10টা শাৰী। প্ৰতি বছৰে 15 আগষ্ট তাৰিখে ভাৰতীয় স্বাধীনতা দিৱস উদযাপন কৰা হয়। 200 বছৰ সংগ্ৰামৰ পাছত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰতে স্বাধীনতা লাভ কৰিছিল। এই দিনটোত প্ৰধানমন্ত্ৰীয়ে দিল্লীৰ লাল কিল্লাত জাতীয় পতাকা উত্তোলন কৰে। স্বাধীনতা দিৱসৰ এই দিনটোত মুক্তিযোদ্ধাসকলৰ প্ৰতি শ্ৰদ্ধা জনোৱা হয়। এই দিনটোত বিদ্যালয়, মহাবিদ্যালয়, সহকাৰী প্ৰতিষ্ঠান আদিত জাতীয় পতাকা উত্তোলন কৰা হয়। এই দিনটোত বিদ্যালয়, মহাবিদ্যালয় আদিত সাংস্কৃতিক অনুষ্ঠান, দেশপ্ৰেমমূলক গীত, নৃত্য আদিৰ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। স্বাধীনতা দিৱসৰ দিনা এটা ৰাষ্ট্ৰীয় বন্ধৰ দিন হিচাপে পালন কৰা হয়। সেইদিনা সকলোৱে মিলি আমাৰ ৰাষ্ট্ৰীয় সংগীত জন গণ মন পৰিৱেশন কৰে। 2023 চনৰ স্বাধীনতা দিৱস হৈছে ভাৰতৰ 77তম স্বাধীনতা দিৱস। আহক আমি সকলোৱে মিলি অতি আনন্দ আৰু গৌৰৱেৰে স্বাধীনতা দিৱস উদযাপন কৰোঁ। সকলোলৈকে স্বাধীনতা দিৱসৰ শুভেচ্ছাৰে আজিৰ ভিডিঅ'টো সামৰণি মাৰিছোঁ। ধন্যবাদ।